আমি পথাৰত গৈ আছোঁ, শাক আনিবলৈ গৈছোঁ। আজি শাক ভাজিম আৰু দালি বনাম, দেখাম বাৰু আপোনালোকক, চাই যাব। আমি পথাৰ পালোহি, বতাহ দি আছে, বিচাৰিম আৰু শাক পটলৰ মাজত। আৰু এইফালে গোমধান। আমাৰ গোমধানখিনি ডাঙৰ হৈছে ন? এইখিনি আমাৰ গোমধান। বতাহ শাক বুটলি আহিলোঁ, ঘৰত গৈ আছোঁ। ভিডিঅ' কেইটা চাব কেনেকুৱা পালে। আৰু ইয়াতে আছে আমাৰ সন্মুখৰ মাটিডৰাতে আছে মানিমুনি, চাটনি অকণ বনাম। এয়া মানিমুনি কেইডালমান ল'বি, চাটনি এখন বনাম। এয়া কেনেকৈ উহলা হ'ব দে, ধনিয়াও দিম নহয়। এইফালে দালি বহাইছোঁ, দালিতে চেঙেৰী টেঙা দিছোঁ। আৰু এইফালে এয়া শাক ধুই আনিলোঁ ধুনীয়াকৈ, ধুই আনি এতিয়া কাটিম। পিঁয়াজ ছিঙিম, ধনিয়া আৰু চাটনিৰ লগত দিম। ধনিয়া দিলে ভাল লাগে খাই, আমি বঙালী ধনিয়া বুলি কওঁ। আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাই দিব।